হাই গাইজ, গুড মৰ্ণিং। নেপাল আহিছিলোঁ কালিয়ে, মাৰ অপাৰেশ্যন আছিলে। কালিয়ে মাৰ অপাৰেশ্যন হৈ গ'ল। এইখন দৃষ্টি আই হস্পিটেল, প্ৰাইভেট হয় এখন। গভৰ্ণমেণ্ট এখনো আছে ওচৰতে। গভৰ্ণমেণ্টত 500 টকা কম আৰু ইয়াত 500 টকা বেছি হয় ফিজটো। আচলতে প্ৰাইভেটখনেই ভাল হয়, বহুত চাফ চিকুণ হয় আৰু বহুত স্পীড হয়। গভৰ্ণমেণ্টখন অলপ লেজি হয় কামবিলাক। অলপ আপোনালোককো দেখাওঁ বাহিৰৰ ভিতৰৰ পৰিৱেশ। ইমান ধুনীয়া চাফা পৰিষ্কাৰ, চাওকচোন ইমান ধুনীয়া চাফা চাফ চিকুণ। কালি অপাৰেশ্যন ভালে হৈ গ'ল। আজি কিবা মেডিচিন লগাই দিব, ইনজেকশ্যন দিব, দি পেলাই আজি ঘৰলৈ যাব দিছে আৰু। এয়া ভিতৰৰ পৰিৱেশ। সৰা পোছা কৰি আছে, 7:30 বাজিছেহে। তেনেকৈ অপাৰেশ্যন কৰা মানুহ কোনো অহাই নাই। হস্পিটেলৰ কাম হৈ গ'ল, ঘৰলৈ বুলি ওলালোঁ। এইখন হ'ল গভৰ্ণমেণ্ট হস্পিটেল। এইখনে এতিয়া আমি গৈ থাকোঁ আৰু। নিজৰ গাড়ীৰে আহিছিলোঁ গুৱাহাটীৰ পৰা নেপাল। আহোঁতে 12 ঘণ্টা আৰু যাওঁতেও 12 ঘণ্টাই লাগিব চাগে, বেছি লাগিব পাৰে। এয়া নেপালৰ ঘৰবোৰ। নেপালৰ ৰাস্তা কিমান চাফ চিকুণ দেখিছেনে? ভালে লাগিলে থাকি, 2 দিন থাকিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও আইডিয়া পালে। আহিব পাৰে আপোনালোকে, কোনোবা যদি আহিম বুলি ভাবি আছে দিনটোতে আহিব পাৰে। ৰাতিপুৱা 4-5 বজাত ওলালে ইয়াতে 3টামান বজাত পাই যাবহি। তেন্তে ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক এটা কৰি দিব।